পিঠা বনাই আছোঁ। এইটো পিঠা খাই ভাল পায়নে আপোনালোকে? মোৰ কিন্তু খুব প্ৰিয় হয়। এইফালে গুড়িখিনি এনেকৈ গুড় আৰু নাৰিকলেৰে সানি লৈছোঁ। টেকেলি মুখত দিয়া পিঠা এনেকৈ চেকনাত দি বনাই আছোঁ মই কুকাৰত। এনেকৈ বনাই খাইনে? একেবাৰে কম সময়ৰ ভিতৰত হৈ যায়। ইয়াত দুটা পিঠা হৈয়ে গ'ল। চব দেখাতো ইমান ধুনীয়া লাগে। খায়ো কিন্তু বহুত সোৱাদ লাগে। এনেকৈ বনোৱা নাই যদি বনাই খাবচোন। বনাইছে চাগে সকলোৱে আজিকালি এনেকৈয়ে বনায়। এখন দিছোঁ হৈয়ে গ'ল। এনেকৈ অলপ টিপি পেলাই গম পায় হৈ গ'ল। যিসকলে এনেকৈ বনাই খোৱা নাই খাই চাবচোন। সময়ৰো বহুত ৰাহি হৈ যায়, একেবাৰে কম সময়ৰ ভিতৰতে হৈ যায়। চাকখন হৈয়ে গ'ল। কি ধুনীয়াকৈ ওলাই যায় দেখিছেনে? এইখন ৰেডি কৰি ল'লোঁ মই। এনেকৈ বহাই দিম। মাত্ৰ 1 মিনিটমান লাগিব।